নমস্কাৰ নিউজ গাইড আসাম ভিডিঅ' চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত জনাই আছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুন। সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, এই মুহূৰ্তত জনাই আছোঁ আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ, এক জৰুৰী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আজিৰ দিনটোতে বন্ধ ৰখা হৈছে মহানগৰীৰ সকলো ধৰণৰ বিদ্যালয়। দৰ্শকসকল, আজিৰ দিনটোতে মহানগৰীৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ ৰখা হৈছে। ইয়াৰ কাৰণ হৈছে মহানগৰীত হোৱা কৃত্ৰিম বান। আজিৰ দিনটোত বন্ধ ৰখা হৈছে বিদ্যালয়। চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ স্কুল বন্ধ ৰখাৰ ঘোষণা কৰা হৈছিল। কৃত্ৰিম বানৰ বাবেই এই বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মহানগৰৰ আৰক্ষীয়ে। আজিৰ দিনটোত বন্ধ ৰখা হৈছিল মহানগৰীৰ সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো এক জৰুৰী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ আধাৰ কাৰ্ড আছে নে নাই? যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ জৰুৰী ঘোষণা কৰিছে। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। আধাৰ কাৰ্ড দিয়াৰ বাবে সকলো ব্যৱস্থা ল'বলৈ উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আধাৰ কাৰ্ডৰ কাম চলি আছে আৰু চলি থাকিব, এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাহ বাগান অঞ্চলৰ লোকক আধাৰ কাৰ্ড দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আন এক জৰুৰী খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কিয়নো আগন্তুক 3 দিনলৈকে ৰাজ্যত অব্যাহত থাকিব বৃষ্টিপাত। ইয়াৰ সন্দৰ্ভত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। দৰ্শকসকল, ৰাজ্যত আগন্তুক 3 দিনলৈকে অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। 16 জুনলৈকে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এই জাননী দিছে বৰ্ষাস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা 18 জুন তাৰিখলৈকে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ৰাজ্যজুৰি। আগন্তুক 3 দিনলৈকে ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গতিকে সাৱধান হৈ থকাৰ প্ৰয়োজন আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। আজি আমাৰ শেষৰ খবৰটো এক জৰুৰী খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কিয়নো গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ ফলতে প্ৰাণ গৈছে 5 জন লোকৰ। দৰ্শকসকল, গুৱাহাটীত যি কৃত্ৰিম বানৰ সৃষ্টি হৈছে প্ৰবল বৰষুণৰ ফলত, সেই বানপানীৰ ফলতে 5 জন লোকে প্ৰাণ হেৰাবলগীয়া হৈছে। অনিল নগৰ আৰু বৰাগাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। বানপানী আৰু ভূমিস্খলনে প্ৰাণ ল'লে 5 জন লোকৰ। দৰ্শকসকল, অনিল নগৰ আৰু বৰাগাঁৱত সংঘটিত হৈছে বানপানীৰ ফলত এক শোকাবহ ঘটনা, আৰু এই ঘটনাৰ ফলতে 5 জন লোকে প্ৰাণ হেৰাবলগীয়া হৈছে, যাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ বিয়পি পৰিছে।